নমস্কাৰ বন্ধুসকল, মোৰ আশ্চৰ্য চন্দন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ধুনীয়া ভিডিঅ' এটা বনাবলৈ গৈ আছোঁ আৰু ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ চাই থাকিব বুলি আশা কৰিলোঁ। ধন্যবাদ। আজি মই কৃষ্ণগুৰু আশ্ৰমলৈ আহিছিলোঁ। কলেজৰ পৰা মই বাহিৰে সেৱা কৰিবৰ কাৰণে আহিছিলোঁ আশ্ৰমলৈ। হঠাৎ ডিম্পুদাক দেখিলোঁ, লগ পালোঁ, ভাল লাগিল আৰু ডিম্পুদাৰ লগত অকণমান আশ্ৰমখন ফুৰিলোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। ডিম্পুদাই ড্ৰোন শ্বুট ল'ব এতিয়া। খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি গিজুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগামতে আউজিলে হিৰত ভাগেনে চিকুনে সোণটোপনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহত বুটলি। নমস্কাৰ বন্ধুসকল, আমি এতিয়া কৃষ্ণগুৰু আশ্ৰমত আছোঁ। আমি এই ডিম্পুদাক লগ পালোঁ। এক্সাম আছিলে, এক্সাম দিয়ে ডাইৰেক্ট ডিম্পুদাক লগ কৰিবৰ কাৰণে আহিলোঁ। আপোনালোকে দেখিছে। এই ডিম্পুদাৰ লগত অলপ কথা পাতিম বুলি আহিলোঁ। এক্সাম আছিলে মোৰ, এক্সাম দি আহিলোঁ আশ্ৰমলৈ। ডিম্পুদাও আহিছে, ডিম্পুদাৰ লগত কথা পাতিম। এয়া মোৰ লগত আছে নয়নদা। কেনেকুৱা লাগিছে নয়নদা? ভাল লাগছে ডিম্পুদাক লগ পাই ন? এবাৰ মই ডিম্পুদাৰ ঘৰলৈ গৈছিলোঁ, কিন্তু মই ভিডিঅ' চিডিঅ' নবনালোঁ, মাকৰ অসুখ হৈছিলে বোলে কিবা। আজি আশ্ৰমত লগ পাই গৈছে মানে ভাল লাগি গৈছে আৰু, হয় নহয় বাৰু? এনেই যোৱা কথা আছিলে। আৰু আমি আহি আছোঁ, ডিম্পুদাৰ পিছে গৈ আছোঁ। এয়া আমাৰ ফিজিঅ'থেৰাপিৰ ল'ৰা তিনিটা আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে ন? আৰু আমি এতিয়া খোজকাঢ়ি আহি KCST পাম। ডিম্পুদাই আমাৰ আগে গৈ আছে। সেয়া ভিডিঅ' আপোনালোকে চাই থাকক। আৰু এইখনেই হৈছে কৃষ্ণগুৰু কলেজ অফ ছায়েন্স এণ্ড টেকন'লজি। আপোনালোকে দেখিছে, ইয়াতে ধুনীয়াকৈ আপোনালোকে দেখিব পাইছে। আৰু এয়া আমাৰ ডিম্পুদাই আগে গৈ আছে। গৰমত অলপ লাহে আহিছোঁ আৰু। আৰু আমি এতিয়া পাই গ'লোঁ কৃষ্ণগুৰু বিদ্যাজ্যোতি ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়ামো আছে ইয়াতে ধুনীয়া এটা পৰিৱেশ দেখিছে। আপোনালোকক দেখুৱালোঁ আৰু ভিডিঅ'টো চাই থাকক। আৰু এতিয়া আমি SBI ফ্ৰণ্টত ৰখি আছোঁ। এয়া ভণ্টি কেইজনী মানে ডিম্পুদাক লগ কৰিবৰ কাৰণে ৰখি আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। ডিম্পুদা আহি আছে। ডিম্পুদা এয়া ডিম্পুদাৰ লগত আমাৰ ছোৱালীবিলাকে ফটো মাৰিছে। আপোনালোকে দেখিছে। এয়া ডিম্পুদা মোৰ লগত আছে। হাই, আহিলোঁ, লগ পালোঁ সকলোকে, বহুত ভাল লাগিল। আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে, এইটো চেনেল আৰু। ধন্যবাদ।